আজি আমি গৈ আছো ইয়াত ফুলা মালা আছে জয় বিশ্বকৰ্মা কি জয় আৰু এক লগত মিক্স এৰে যাক ডিম ভাঙি দিয়া আছে সো হে গাই আছে বিশ্বকৰ্মা পূজা সো আজি আমি গৈ আছো বিশ্বকৰ্মা পূজা অলপ সৰু মুৰাকে পাঠৰি বিলাক গাড়ী দুখন গাড়ী বুলি কৈছো বাইক দুখন আছে বাইক এখন আছে আৰু স্কুটি এখন আছে এইখন ধুই পিনি আৰু পূজাটো অলপ কৰি দিম আৰু নিয়মটো নে কি কয় এতিয়া মই গৈ আছো বিশ্বকৰ্মা পূজা আমাৰ গাড়ী দুখনৰ বাইক আৰু স্কুটি কেইখনৰ পূজা কৰিবৰ কাৰণে ইয়াত ফুলা মালা আছে জুইচলা আছে ধূপ লৈ লৈছোঁ আৰু ইয়াত আছে অলপ বুনিয়া বলক ফিউজন এটা বনাম ফিউজন ইয়াত তো এতিয়া ইয়াত আমাৰ এতিয়া মছলা পৰিব চাব দেই কি কি মছলা দিব আমাৰ এতিয়া ইয়াত দিছে হালধি ইয়াপাও নতুন ফিউজন এটা বনাব চেষ্টা কৰি আছে মায়ে আজি আমাৰ লগত এয়া নিমখ দিছে সোৱাদ অনুযায়ী নিমখ দি দিব পাৰে আপুনি So hey guys, welcome back to my YouTube channel. আজি আছে নেক্সট দিনা মানে এতিয়া কি ৰাতিয়ে হ'লগে ৰাতিয়ে হোৱাৰ পিছত এতিয়া আমি আহিছোঁ এতিয়া আজি অলপ মেগী খাবলৈ মায়ে মেগী বনাইছে আজি নতুন ফিউজন এটা বনাবলৈ বিচাৰিছে মায়ে চ' আজি আমি সেইটোকে চাওঁ বলক মেগী খাবলৈ চিকেন আৰু এগ লগত মিক্স কৰি পিনি এটা মেগী নতুন ৰেচিপি এটা বনিব এনেইতো আমি চবে খাইছোঁৱে মেগী আৰু কণী মানে ডিমৰ লগত তেতিয়া আৰু এতিয়া আজি মেগী চিকেন আৰু কণী এই তিনিটা বস্তু মিক্স কৰি পিনি অলপ মছলা দি একদম নতুন তাৰাকা একদম চাওমিন যেনেকৈ দোকানৰ ষ্টাইলত বনাই সেনেকৈ বনাই খাম ঘৰতে চ' আমাৰ লগত কণ্টেক্টত থাকক আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এয়া চাওক বিলাহী কাটি ৰেডি হৈ আছে বিলাহী মছলা কাটি আছে আৰু চিকেন এগ মেগী কেনেকুৱা হ'ব টেষ্টত মই ৰিভিউটো দি আছোঁ আপোনালোকক এতিয়া মাংসখিনি ফ্ৰাই কৰাৰ পিছত অলপ ডিপকৈ ফ্ৰাই কৰাৰ পিছত সিজাই যোৱাকৈ সিজোৱাৰ পিছত এইখিনি আৰু কাঢ়ি লৈছে ঠাণ্ডা কৰিবলৈ এইখিনি চাওক মাংস পিঁয়াজ জলকীয়া পূৰা একদম মজা লাগিব খাই আজি এতিয়া ইয়াত বিলাহী দি দিয়া হৈছে বিলাহী পানী দি দিয়া আছে পানী এইখিনি মাংস অলপ সৰু পিচ কৰি ল'লোঁ ডাঙৰ পিচকেইটা খাব নোৱাৰি এয়া সৰু পিচ কৰি পিনি আকৌ এই বিলাহীখিনিৰ লগত দি দিলোঁ একদম এতিয়া ভালকৈ মিক্স আকৌ কৰিম আমি এয়া কি ধুনীয়া লাগিছে হয়নে মজা লাগিব আজি খাই একদম টেষ্টি য়ামি লাগিব য়ামি তাৰপৰা এগ আহিবলৈ আছেই আৰু এইটো চাওক ডিম ভাঙি দিয়া হৈছে আৰু স্পেচিয়েল দেখিছে নাই কি মজা লাগিব আজি খাই এয়া চাইডে মাংস আৰু মাজতে ডিম এটা কি ধুনীয়া মেগী এনেকৈ একদম নন ষ্টিকি টাইপৰ লিখা হ'ব লাগিব ঝৰঝৰীয়া টাইপৰ লিখা পৰা তেতিয়াহে হ'ব লাগি ধৰিলে নহ'ব অলপ বেছিকৈ অভাৰ কুক হৈ গ'লে নহ'ব মেগীখিনি অভাৰ কুক যদি কৰি দিয়ে আমি যেতিয়া লগালগ একদম ঠাণ্ডা পানী ঢালি পিনি এনেকৈ অলপ গোটাকৈ থ'ব লাগিব বস্তুটো মেগীটো নহ'লে এই যেতিয়া এনেকুৱা মছলা বনাওঁতে মাংস কণী মিক্স কৰোঁতে লাগি থাকিব লাষ্টত ফাইনেল টাচ মেগী মছলা যোনটো মেগীৰ লগত আহে পেকেটটো সেইটো দি দিলে হৈ যায় একদম ওপৰে একদম ধুনীয়াকৈ মিক্স কৰি দিব তাৰপিছত নতুন ফিউজন কেনেকুৱা লাগে আজি চাব লাগিব এয়া দেখিবলৈ এটা ধুনীয়াই লাগিছে একদম বহুত ধুনীয়া লাগিছে নতুন ফিউজনটো আজি আমি খাই চাম ট্ৰাই কৰিম চিকেন এগ আৰু মেগী মই একদম ৰখিবই পৰা নাই মোৰ মুখৰ পৰা পূৰা পানী ওলাইছে আৰু ইয়াত এতিয়া ধনিয়া অলপ দি দিয়া হৈছে বলক এতিয়া আপোনাক চিধা লগ পাম ডাইনিং টেবুলত খোৱা জেগাত প্লেটখন লয় আৰু মই ফাইনেলি এতিয়া হৈছে ৰিভিউ টাইম খোৱা টাইম তো এতিয়া মই অলপ খাই চাওঁ খাওঁ মানে এতিয়া হেৰি এইখিনি চাওক মই লৈ লৈছোঁ ইয়াত এই প্লেটত এয়াখিনি আছে মেগী
নতুন ফিউজনটো তো এতিয়া খাই চাওঁ বোলক টেষ্টি আল্টিমেট বনাইছে গাইজ খাই চাব এবাৰ ট্ৰাই কৰি চাব আল্টিমেট হৈছে আৰু জ্বলাটো আল্টিমেট হৈছে আৰু এই মেগী মছলা অলপ থাকি গৈছিলে সেইখিনি দালি লৈছোঁ ৰ'ব এইখিনি চাওক মেগী এই চিকেন পিচ দেখিছেনে এইবিলাক চিকেন আছে তাৰপৰা মাজতে এগটো আছে জলকীয়া আল্টিমেট জ্বলা দিছে খালি ঠিক আছে এতিয়া মই খাই পিনি আপোনাক পাছত লগ পাই আছোঁ দেই বাই বাই চ' ফাইনেলি মেগীখন বহুত বিৰাটেই টেষ্টি আছিলে আপোনালোকে ট্ৰাই কৰিব পাৰে ৰেচিপিটো দিয়ে দিলোঁ মই লিখা মা ভাগৰ ৰেচিপি হয় আজি ফিউজনটো বিৰাটেই মজা লাগিলে খাই আপোনালোকে ট্ৰাই কৰক চ' ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুন হ'লে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো অতি সোনকালে নতুন ব্লগ এটাত লগ পাই আছোঁ তেতিয়া টিল দেন টাটা বাই বাই এণ্ড টেক কেয়াৰ এণ্ড হেভ এ নাইচ ডে বাই বাই